কেনেকৈ জিৰ' কাট ব্লাউজ কেনেকৈ চিলাই তাক ক'ম। এইটো হৈছে আমাৰ জিৰ' কাট ব্লাউজ। এইটো আগফাল, এইটো আমাৰ আগফাল হৈছে, এইটো আগফাল আৰু এইটো হৈছে পিছফাল। এই ফ্ৰণ্ট চাইড আপ চাইডটো চিলাম, ইনাৰ পাৰ্টটো মেইন পাৰ্টটোৰ লগত জইন কৰি ল'ম। ফ্ৰণ্ট পাৰ্টটো চিলাই হ'ব। এবার আমি ব্যাক পার্টটো ইনার পার্টটোৰ লগত জইন কৰিম। এতিয়া আমি বাঢ়ি থকা কাপোৰখিনি কাটি পেলাম। প্ৰথমতে ফ্ৰণ্ট চাইডটো চিলাই ল'ম। এতিয়া এই ফ্ৰণ্ট চাইডৰ একেবাৰে চেণ্টাৰ পইণ্টৰ পৰা এই মাজৰ এই চেণ্টাৰ পইণ্টৰ পৰা আমি এইফালে ল'ব লাগিব 4 ইঞ্চ জোৰত ল'ব লাগিব আৰু এইফালেও 4 ইঞ্চ জোৰত ল'ব লাগিব, মানে দুটা চাইড সমান হ'ব। আৰু ওপৰলৈ ল'ব লাগিব আমি, ইয়াত আমি 6 ল'ব লাগিব, ইয়াত 6 ল'লে এইফালেও 6 ল'ব লাগিব, দুটা চাইড সমান হ'ব লাগিব। এতিয়া আমি নাট চিলাব লাগিব। এতিয়া আমাৰ এই ফ্ৰণ্ট চাইডটো চিলাই হ'ব। এইটো হ'ল আমাৰ ফ্ৰণ্ট চাইড। এতিয়া আমি চিলাম বেক চাইডটো। বেক চাইডটো ঠিক একেদৰে চেণ্টাৰ পইণ্টৰ পৰা ইয়ালৈ ল'ব লাগিব আমি 4, এইফালে সোঁফালে ল'ম 4 আৰু বাওঁফালেও একে সমানে ল'ম 4 ল'ম, আৰু ওপৰলৈ হ'ব, এইফালেও ওপৰলৈ হ'ব 4 হ'ব। চব পিনে আমি 4 ল'ব লাগিব। ঠিক একেদৰে আমি হাফ ইঞ্চত হেৰি কৰি চিলাই ল'ম।
বেক সাইড চিলাই হৈ গ'ল এবাৰ আমি দুটা ফ্ৰণ্ট সাইডৰ লগত বেক সাইড জইন কৰিম ফ্ৰণ্ট সাইডৰ লগত বেক সাইড জইন কৰিম আমি সদায় ফ্ৰণ্ট সাইড কিটা সন্মুখলৈ ল'ম এফালে এইটো ফ্ৰণ্ট সাইড আৰু ইয়াৰো এইটো ফ্ৰণ্ট সাইড দুটা এনেকৈ লৈ এতিয়া আমি ইয়াত জইন কৰিম আমাৰ এটো হৈ গ'ল ফ্ৰণ্ট সাইড আৰু এটো হ'ল বেক সাইড এতিয়া আমি ইয়াৰ কাৰণ আমাৰ ইয়াৰ হাতকিটা চিলাই ল'ম কাটি দিওঁ
মিনিট যোৱাৰ পিছত এতিয়া আমি গা চাইজটো ফিটিং কৰি দিম হৈ গ'ল ৰাখিলা নেকি